তিনিচুকীয়া চহৰত নাহৰ ফুটুকীৰ সন্ত্ৰাস। তিনিচুকীয়া ৰঙাগড়া পথৰ প্ৰাক্তন কাউন্সিলৰ দীপ্তি দাসৰ বাসগৃহত উদ্ধাৰ হৈছে নাহৰ ফুটুকী। নাহৰ ফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দীপ্তি দাস। আজি পুৱা তিনিচুকীয়া চহৰৰ ৰঙাগড়া পথৰ হোটেল এৰমাৰ সন্মুখত থকা প্ৰাক্তন কাউন্সিলৰ দীপ্তি দাসৰ বাসগৃহত নাহৰ ফুটুকীৰ আক্ৰমণত দীপ্তি দাস গুৰুতৰভাৱে আহত হয়। আহত দীপ্তি দাসক লগে লগে তিনিচুকীয়া গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। নাহৰ ফুটুকীটোৱে কেনেকৈ চহৰ অঞ্চলত উপনীত হ'ল সেয়া এতিয়াও আচৰিত কথা। খুব ভুকিছিলে গধূলি ৰাতিপুৱা সময়ত ভুকিছে। সেইখিনি সময়ত মই গেট খুলি মই সিহঁতক সোমোৱাই থৈ গৈছোঁ অলপ আগতে। তাৰপিছত মই যেতিয়া সেইফালে পিছফালে গ'লোঁ কেলৈ ভুকিছোঁ বুলি, তাৰপিছত দেখিছোঁ এইটো ইয়াত গুন্ধি গুন্ধি আছে। কেলৈ গুন্ধি আছে? এই দৰ্জাখন খুলি দিলোঁ। তাৰ ইয়াত ৰুমকেইটাৰ ভিতৰত চাইছে জানো? নাই চোৱা পাই আপুনি। কি চালে আপুনি? নাহৰ ফুটুকী আছিলে? নাহৰ ফুটুকী পোৱালি, কিন্তু ইয়াৰ সমানে হ'ব। মই এনেকৈ ঠেংটো ধৰোঁতেই মানে এইখনতে ঠেংটো ধৰিলে নাই, সি ইয়াত কামুৰিলে। আমিতো এতিয়া আহিলোঁ, আহি মেলি চাই মেলি প্ৰথমতে আহিলোঁ। আহি জেগাটোতো একজেক্ট লোকেশ্যনটো ল'ব নোৱাৰিলোঁ। তাৰ মেডিকেল গ'লোঁ। মেডিকেলত আমাৰ বাইদেউক চাই আহিলোঁ। 3টা জেগাত আঘাত কৰিছে। কৰাৰ ক্ষেত্ৰত আকৌ পিছত ক'লে পিছফালে বোলে আকৌ ছেকেণ্ডবাৰ আহি চাইছোঁ পিছফালে। Incoming voice call from Ranjit Dutta on Sim 1. ফুটপ্ৰিণ্টটো এইটো চাই কিনি মই পিছত ক'ব পাৰিম আৰু। ফুটপ্ৰিণ্ট পাইছে নহয়? ফুটপ্ৰিণ্ট আছে থকাটো, এইটো কিন্তু বাঘৰ হনে নহয় নাহৰ ফুটুকী। সেই দুটাৰ মাজত কনফিউজ হৈ আছে বস্তুটো, সেইটো আমি চিনাক্ত কৰিব লাগিব এতিয়া। তাকে মই এতিয়া বৰ্তমান এই ডক্টৰলৈ ফুটপ্ৰিণ্টটো পঠিয়াবৰ কাৰণে শিকি আছোঁ, চিনাক্ত দিবৰ কাৰণে। থেংক ইউ।